গুড মৰ্নিং ফ্ৰেণ্ড, গোপালছ ব্লগৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাব ওলাইছোঁ গুৱাহাটীৰ চিটি বাছসমূহৰ MBI ধৰি কেনে যিটো ডিটি অফিচত লৈ আহিছে তাতে কিমান বাছ আহিছে, কিমান বাছ ধৰিছে তাকে দেখাব ওলাইছোঁ। এতিয়া গৈ আছোঁ ডিটি অফিচ পাম আৰু এইবিলাক বাছবিলাক এই শাৰী পাতি থৈ দিয়া বাছবিলাক, এইবিলাক লাইন হৈ থাকে। এইবিলাক বাছবিলাক MBI ধৰি কিনে লৈ আহিছে। ইয়াতে বহুত বাছ আছে, কিহৰ কাৰণে ধৰি আনিছে এইটো নাজানো। গোটেই গুৱাহাটী চিটি বাছৰ গুৱাহাটী চিটি বাছসমূহ প্ৰায়ভাগ গোটেই ইয়াতে ধৰি লৈ আহিছে। এইবিলাক বাছবিলাক দেখা পাইছে, এইবিলাক সন্মুখত এইটো ডিটি অফিচ, ইয়াতে ধৰি লৈ আহিছে গোটেই বাছবিলাক। কিহৰ কাৰণে আনিছে এইটো নাজানো। ইয়াতে বহুত মোটামুটি প্ৰায়ভাগ এশ মানে হ'ব বাছ। ইয়াতে এইবিলাক বাছবিলাক গোটেই ধৰি লৈ আহিছে। পাব্লিকৰো বহুত হাৰাশাস্তি হ'ব চিটি বাছসমূহ ধৰি অনাৰ কাৰণে। সময়মতে গাড়ী নাপাব।